হাই গাইজ, আজি মই ক্ৰিকেট খেলিম মোৰ ল'ৰাটোৰ লগত। প্ৰেক্টিচ আচলতে সি সদায় একাডেমিত খেলে। আজি মই বোলো নহয়, এখন মই খেলি চাওঁ তোমাৰ লগত, কেনেকৈ লাগে চাওঁ। এয়া মই ৰেডি হৈছোঁ। মই ক্ৰিকেট সৰুতে খেলিয়ে পোৱা নাছিলোঁ, আজি মই খেলিছোঁ আৰু এয়া চাওক। এয়া মোৰ ল'ৰাই বল দিব, এইফালৰ পৰা মাৰা, যোৱা এইফালৰ পৰা। মই এইফালৰ পৰা নহয়, কেনেকুৱাকৈ বল গৈ মুখত লাগিবগৈ মোৰ। আমাৰ ষ্টাম্প নাই, ষ্টাম্প মই ইয়াতে চকীখন দি লৈছোঁ। বেটা বল কৰা, আৰু বলাৰকো অকণমান দেখুৱাই দিবা। হোৱাইট বল। এয়া চাওক, আপোনালোক নাহাৰিব, মই ক্ৰিকেট খেলা হেবিট নাই, কিন্তু ল'ৰাৰ উৎপাতত মই খেলিব লগা হৈছে। বল সোমাই গ'ল, আনা বল আনা। এটা বলো মই টাচ কৰিব পৰা নাই, চাওক গাইজ। কিন্তু তথাপি খেলিম। মই আচলতে কি এই ড্ৰেছ পিন্ধি খেলিব নোৱাৰোঁ, মই একো আইডিয়াই পোৱা নাই। এটা দিলো, স্ল' বল দিবা বেটা। এয়া মই আউট নহ'লো, এটা মাৰিছোঁ। এয়া চাওক, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি এনেকৈ দিছোঁ, কণ্টেণ্ট নাই যে ক্ৰিকেট আমি বয়সৰ কোনো সীমা নাই, আমি এনেকৈ ক্ৰিকেট খেলিব পাৰোঁ। এই বেটা ৰ'বা, অকণমান মোক মাৰিবলৈ দিয়া, যোৱা ৰ'বা। বল কৰিব লৈছোঁ ল'ৰাটোক, এইটো মই কি কৰিম আৰু, বুঢ়া বয়সত ফিটনেছৰ কাৰণে অকণমান কিবা কিবি কৰি থাকোঁ আৰু। এয়া চাওক, ফালে দিয়া। এয়া মই এয়া দিয়া।